হেল্ল' এভৰিৱান, গুড ইভিনিং। মোৰ গা একেবাৰে ভাল নহয়, তথাপি ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি বনালোঁ। এখন মিঠাৰ প্লেট হয়, এখন মই ডাঙৰ আছিলে অকণমান কাটি মিডিয়াম চাইজৰ বনালোঁ। আৰু এইখিনি হ'ল মালা, বিয়াৰ মালা। চ' এইখিনি মই প্ৰিজাৰ্ভেশ্যন কৰিম। চ' ইয়াতে প্লেট এখন বহাই গোটেইখিনি মালা ইয়াত দি ল'ম। আৰু এইখিনি যে দেখা পাইছে, এইখিনি কইনাৰ 1 মান্থৰ নেইল, মানে ৱেডিং ডেট যে লগায় ফেক নেইলছ। তো সেইখিনি মানে মই 1 মান্থ ইউজ কৰিছে, এইটো প্ৰিজাৰ্ভেশ্যন কৰিম, সেইটোও লগাই দিছোঁ এনেদৰে। আৰু প্লেটখন যেতিয়া মিঠাইৰ হয়তো লেতেৰা হ'বই অভিয়াছলি, চ' সেইকাৰণে মই কালাৰ কৰি দিলোঁ এনেকৈ। আৰু ইয়াতে ফটোখন লগাইছোঁ বিয়াৰ। আৰু এতিয়া মই গোটেই বৰ্ডাৰটোত কালাৰ কৰি, মানে যাতে একদম ভাল এটা কালাৰ আহে সেইটো কৰিম। আৰু এইবোৰ যে দেখিছে, এইবোৰ মোৰ ওচৰত আছিলে সৰু সৰু গ্লিটাৰ্ছ, পখিলা আছে আৰু হাৰ্ট শ্বেপত আছে, এনেকৈ তৰা আছে। তো এনেকৈ মই দিলোঁ, দি উঠি তাৰে ওপৰত মানে এতিয়া চিমাৰ যে থাকে, গল্ডেন চিমাৰটো মেকআপ ব্ৰাছ ইউজ কৰি এই গোটেইখন মানে মই গল্ডেন কালাৰ কৰিম, যাতে মানে অলপ চাইনি হয় আৰু এটা কালাৰত আহে। বৰ্ডাৰটো ৰেড কালাৰ কৰিম আৰু ভিতৰৰখিনি গল্ডেন কালাৰত ৰাখিম। চ' তেনেকৈ কৰিলোঁ। আৰু এতিয়া মই ভাবিছিলোঁ নামটো ষ্টিকাৰ লগাম, কিন্তু নাপালোঁ তেনেকৈ বিচাৰি। চ' মই গ্লিটাৰেদি মই দুটাৰে নামটো লিখিছোঁ। আৰু এইখিনি হ'ল ৰেজিন, যাতে ফুলটো বেয়া হৈ নাযায়, মই ৰেজিনটো ইউজ কৰিছোঁ। আৰু লগতে এয়া টেপ মাৰি কভাৰটো মানে যাতে মজবুত হৈ থাকে ফ্ৰেমটো, তেনেকৈ মই কভাৰ ইউজ কৰিছোঁ। আৰু এইটো হ'ল ফাইনেল লুক। কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব। এইখন বাই মোক বনাবলৈ দিছিলে, কাৰণ মোৰ ৱেডিঙৰ ভিডিঅ' এটা দেখি তেওঁ ভাল পাইছে আৰু মোক কৈছে মোক এনেদৰে বনাই দিবা। চ' সেইকাৰণে এইখন মই বনালোঁ। কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। আৰু যদি কোনোবাই বনাব বিচাৰে মোক কণ্টেক্ট কৰিব পাৰে। মই চিম্পলকৈ গোটেইখিনি ৱেডিঙৰ বস্তুৰে মই বনাইছোঁ, ইয়াত বেলেগ একো নাই। চ' ইমানেই আছিলে, বাই বাই।